হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটা চাবোন বনোৱা ভিডিঅ'। তাৰ কাৰণে মই লৈছোঁ এটা চ'প বেছ, গোলাপ জল, এডোখৰ নেমু আৰু মই লৈছোঁ মুলতানী মিটি। মই আজি এটা মুলতানী মিটিৰ চাবোন বনাম আৰু চ'প বেছটো মই অনলাইনত আনিছোঁ। তাৰপাছতে মই এতিয়া মুলতানী মিটিটোৰ পৰা উলিয়াই লৈ 2 চামুচ বা 3 চামুচৰ ওচৰা-ওচৰি মই মুলতানী মিটি উলিয়াই লৈছোঁ। মই যিহেতু এটা হাতেদি ভিডিঅ' কৰি আছোঁ, অকণ ভিডিঅ'টো খেলিমেলিও হৈছে বাৰু, লৰফৰ হৈছে। এয়া মই 3 চামুচ উলিয়াই ল'লোঁ। তাতে মই অকণমান নেমু চেপি দিম। নেমু ৰস আধা চামুচমান হ'ব, মই জুখি লোৱা নাই, ডাইৰেক্ট ইয়াতে চেপি দিছোঁ। তাৰপাছতে মই ইয়াত গোলাপ জল দিম। ইয়াতে গোলাপ জল দি পেলাই মই ভালদৰে মিক্স কৰি ল'ম গোটেইখিনি। আৰু গোলাপ জলটো মই বহুত বেছি দিয়া নাই, প্ৰথমতে অলপ দি লৈ পেলাই মিলাই লৈছোঁ, কিন্তু মোৰ কম যেন লাগিছে আৰু অলপ দিছোঁ। আপোনালোকেও সম্পূৰ্ণকৈ বেছিকৈ দি নিদিব প্ৰথমবাৰতে, নহ'লে বেছি পনীয়া হৈ যাব। গতিকে আপোনালোকে অলপ অলপকৈ দি মিলাই চাব। এয়া মোৰ এটা ঠিক টেক্সচাৰ আহি গ'ল। গতিকে তেনেকুৱা এতিয়া মই চ'প বেছখিনি কাটি ল'ম এখন চুৰিৰে। কাটিবলৈ একেবাৰে ইজি, কিন্তু মই যিহেতু এটা হাতে মোবাইল ধৰি আছোঁ, সেইটো কাৰণে মোৰ অকণ দিগদাৰ হৈছে। এয়া মই দুটুকুৰ কাটি ল'লোঁ সেই চ'প বেছটোৰ পৰা। এতিয়া এইখিনি মই পনীৰৰ দৰে সৰু সৰুকৈ কাটি লৈছোঁ। কাটি লৈ এতিয়া এখন পেনত মই পানী গৰম হ'বলৈ দিছোঁ। তাৰ ওপৰত আন এখন পেনত মই এই চ'প বেছখিনি দি মই এতিয়া এইখিনি গলিবলৈ দিম। মানে ডাবল বইলাৰ মেথড মই ইউজ কৰিছোঁ। ইয়াত কোনো পানী মই এড নকৰোঁ। চ'প বেছখিনি আপোনালোকে পানী এড নকৰিব, নহ'লে চাবোনটো সোনকালে বেয়া হৈ যাব বা গলি যাব। এয়া চাওকচোন, লাহে লাহে চ'প বেছটো গলিবলৈ আৰম্ভ কৰিছে। এয়া সম্পূৰ্ণ গলি গ'ল। এতিয়া মই ইয়াতে মুলতানী মিটিৰ যিখিনি টেক্সচাৰ আছিলে মই সেইখিনি ইয়াতে মিক্স কৰি দিম। মিক্স কৰি এইখিনি হৈ গ'ল। এতিয়া মই লৈছোঁ এইকেইটা এখন এইটো চ'প মল্ড লৈ পেলাই তাতে মই এইখিনি গোটেইখিনি দি দিলোঁ। তাৰপিছত অকণ সময়ৰ পাছতে এয়া চাওকচোন, অকণ ওপৰত এটা ফেনৰ নিচিনা হয়, সেইখিনি মই কাটি কাটি এটা লাষ্টৰ চাবোনত দি দিছোঁ। এইখিনি থাকিলেও কথা নাই, কিন্তু যাতে প্লেইন হয়, মই সেইটো কাৰণে আপোনালোকক দেখাবলৈ এনেকুৱা কৰিছোঁ। এতিয়া 2 ঘণ্টামান হৈ গ'ল। তাৰপিছত চাওকচোন, চাবোনকেইটা মোৰ একদম হৈয়ে উঠিছে। মই কিন্তু ফ্ৰিজত ৰখা নাই। এয়া পূৰা টান হৈ গৈছে চাবোনকেইটা। মই গোটেইকেইটা আপোনালোকক উলিয়াই দেখাইছোঁ, পূৰা টান হৈছে। মই কোনো ফ্ৰিজ ব্যৱহাৰ কৰা নাই, মই বাহিৰতে ৰাখিছোঁ। 2 ঘণ্টামানৰ কাৰণে ৰাখি দিছোঁ। তাৰপিছত চাবোনকেইটা এনেকুৱা হৈ গৈছে। চাওকচোন, এই চাবোনটোৰ ওপৰত দেখিছেনে ফেনখিনি যে দি দিছিলোঁ, সেইটো কাৰণে এইটো খহটা হৈছে। বাকীকেইটা কিন্তু পূৰা প্লেইন হৈ আছে। বাকী উল্টা ছাইডটো গোটেইকেইটাৰে বহুত ধুনীয়াই হৈছে। এয়া চাওক, চাবোনকেইটা পূৰা টান হৈছে, কোনো মানে ঢিলা হৈ থকা নাই। এতিয়া ফেনাই নে নেফেনাই মই সেইটোও দেখাম। এয়া চাওক, পানী দি মই হাতটোৱে ধুই চাইছোঁ। এয়া চাওক, ধুনীয়াকৈ ইমান ধুনীয়াকৈ ফেনাই গৈছে। ঠিক আছে, আপোনালোকেও বনাই চাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। আৰু আপোনালোকে যদি ট্ৰাই কৰে এটা কমেণ্ট কৰি মোক জনাব। থেংক ইউ।